गोबाव समनिफ्रायनो गोग्लैसोना थानाय खपाखना गामिखौ समायना महर होनो थांखि लादों। समायना बड'लेण्डनि थांखिजों कमल आजादनि गोब्राब नाजानायाव वाइल्डलाइफ कनजारभेशन एनजिअ WWF इन्डियाया खपाखना गामियाव नखर बेरेमोदै फिसिनायनि खाबु खालामना होदों। खपाखना गामिखौ हानि भिलेज मुंजों सिनायथि होनायनि थांखि लानायखौ नुनो मोनदों। बेनि अनगायैबो सिगुनबारिनि अरांगाजुलियाव WWF वाइल्डलाइफ कनजारभेशन एनजिअ आरो ओनसोलनि रायजो राजा लोगो नांनानै 7-8 किल'मिटार पेरिफेरेल मोब्लिब फेन्सिं होनाय जादों होननानै फोरमायो। सेगुनबारी आमार अरंगाजुली काखत ताते WWF आरण्यक आरु स्थानीय राइजर सहयोगत एटा प्राय 7-8 किलोमीटर दीघल पेरिफेरेल इलेक्ट्रिक फेन्सिंग सोलार लाइटर जरियते जी हेरी है चला है हेया प्रदान करा हल एटा डांगर कार्यसूची तेलुके हातत लले मैं आमार स्थानीय एजन युवक हिसापे तेलुকক विशेषके WWF इंडिया आरु आरण्यকক आंतरिकतारे धन्यवाद जनाइछु कारण हाथी मानुहर संघात BTC अंचলৰ বাবে এটা ডাঙৰ प्रॉब्लेम আৰু এই প্ৰবলেমটো আমি সমাধান কৰিব লাগিব সকলোকে লগত লৈ সমাধান কৰিব লাগিব ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু বিভিন্ন NGO স্বেচ্ছাসেৱী সংগঠন আৰু ৰাইজ এই তিনিটা মিলি ফেলে এই সমস্যাটো সমাধান কৰিব পাৰিব গতিকে আজি তেনেকুৱা এটা পদক্ষেপ লোৱা হল এই অঞ্চলটোতে এটা ডাঙৰ পদক্ষেপ আৰু লগতে আমাৰ এই ঘোপাগুনা অঞ্চলত যেটো গাঁও এটা বৰনদীৰ পূব প্ৰান্তৰ এটা গাঁও এই গাঁৱত মৌ পালনৰ কাৰণে WWFৰ ফালৰ পৰা এটা সাহায্য প্ৰদান কৰা হৈছে ভালেকিটা বক্স প্ৰদান কৰা হৈছে ৰাইজক ভগাই দিবৰ কাৰণে আৰু ৰাইজক ইয়াতে মৌ পালনৰ জৰিয়তে যাতে তেওঁলোকৰ যেটো জীৱিকা এই জীৱিকাটো অলপ অল্টাৰনেট কৰিব পাৰি যাতে বনৰ ওপৰত কম প্ৰেছাৰ পৰে আৰু মৌ যেহেতু आमार प्रकृतिर भावे उपकार करे फ्लोरिनेशनत माने सहाय करे गतिके मौ पालनर जरियते जदि जीविका निर्वाहर काम करा হয় তেতিয়াহলে प्रकृतिर उपरतो खूब कम प्रेसार पड़े गतिके एनेकुआ एटा काम हातत लोৱাৰ বাবে বিশেষকৈ WWF ইণ্ডিয়াৰ ফালৰ পৰা আৰু বিভিন্ন ব্যক্তি যেনে আমাৰ দেৱজিৎ বৰা আজি উপস্থিত আছে তেও এনভিস গ্ৰীণ স্কিল ডেভেলপমেন্টৰ এজন কৰ্মকৰ্তা খুব গোটেই উত্তৰ পূৰ্বাঞ্চলত তেও বিভিন্ন ধৰণৰ মৌ পালনৰ ট্ৰেনিং কৰি ফুৰে তেও আজি আমাৰ ইয়াতে উপস্থিত হৈছে গতিকে তেওঁলোকৰ এনে ধৰণৰ সহায় সহযোগ আৰু ভৱিষ্যতে যদি পাই থাকো এই গোটেই অঞ্চলটোক ডাঙৰ আমাৰ যি টেংকি বস্তি VCDC আছে এই VCDCক আমি গ্ৰীণ বডোলেণ্ড যেটো আমাৰ বডোলেণ্ডৰ এতিয়া আমাৰ যি মিশন পিসফুল গ্ৰীণ আৰু স্মাৰ্ট বডোলেণ্ড যি বনোৱাৰ আমাৰ যেটো মিশন এই মিশনত যথেষ্ট সহায়ক হ'ব বিশেষকৈ আমাৰ এনেকুৱা ধৰণৰ কাম কাজৰ দ্বাৰা গ্ৰীণ বডোলেণ্ড হোৱাত যথেষ্ট সহায়ক হ'ব বুলি ভাবো আৰু তাৰ কাৰণে আজি এই জহতে মই WWF ইণ্ডিয়াৰ দেৱকুমাৰ দত্ত ডাঙৰীয়া আৰু আমাৰ দেৱজিৎ বৰা ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো আগলৈকেও যাতে তেওঁলোকৰ পৰা আমি সহায় সুবিধা পাই থাকিম ধন্যবাদ जी दिन तो खूबे এটা ভাল দিন কাৰণ কি আমি ইয়াতে সেগুনবাৰী বুলি যিখন গাঁও আছে সেগুনবাৰী অৰংগাজুলি এনেকে গাঁওখনত যিখন মানে সোলাৰ ফেন্সিঙৰ কাম মানে সম্পন্ন কৰা হৈছিল তাক আজি উদ্বোধন কৰা হ'ল গতিকে ৰাইজৰো মানে খুবেই মানে সুখী হৈছে ৰাইজো ইয়াৰে আৰু তেওঁলোকে মানে যথেষ্ট ইয়াৰ পৰা লাভৱান হ'ব বুলি আমি মানে আশাবাদী আৰু আমাৰ ফালৰ পৰাও মানে ভাল লাগিছে আজি যে এটা কাম এটা আজি সম্পূৰ্ণ হৈছে আৰু ইয়াক মানে উদ্বোধন কৰা হৈছে